কালি সৰু সৰু গছবোৰত ডাঙৰ ডাঙৰ ফল লাগে হয়নে গাইজ বুজিছাই নহয় চোৱা ভণ্টি মই এইখিনিতে কথা এটা কওঁ আমাৰ ঘৰ আগফালে মানে এজোপা কঁঠাল গছ আছে চুটি চাপৰ গছ বেছি ওখ নহয় বয়সো বৰ বেছি হোৱা নাই আৰু গছজোপা মানে ৰাস্তাৰ কাষতে আছে আচ্ছা গছজোপাত কঁঠাল লাগিছিলে এইবাৰ কিন্তু চব গেলি থাকিলে কাৰণ কিয় জানানে मैं नहीं बताऊंगा কঁঠালৰ মুচি ওলোৱাৰ পৰা মানুহৰ চকু আছিলে গছজোপাত আৰু যেতিয়া মুচিবোৰ ডাঙৰ হৈ গ'ল তেতিয়াতো মানুহে টিপি টিপি চাব ধৰিলে পকিছে নে নাই পকা টিপি টিপি চোৱাৰ কাৰণে কঁঠালবোৰ খুব সোনকালে ডাঙৰ হৈ গ'ল কিন্তু পাছলৈ গেলি থাকিলে মালিকে খাবই নাপালে আৰু মই এইকাৰণে তোমাক কথা এষাৰ কওঁ শুনা মাইনা যদি তোমাৰ গছত ডাঙৰ ডাঙৰ ফল লাগিছে তেন্তে তুমি সেইবোৰ লুকুৱাই ৰাখিব চেষ্টা কৰা গম পাইছানে যদি মানুহৰ চকু লাগি যায় নহয় গছৰ পৰা ছিঙিব বিচাৰিব টিপি টিপি চাব বিচাৰিব আৰু যেতিয়া তেনেকুৱা কৰিব তেতিয়া পাছলৈ কিন্তু গেলি যাব বিপদত পৰিবা তুমি পোকে ধৰিব আৰু কেতিয়া গছৰ পৰা সৰি পৰিব তুমি গমেই নাপাবা समझ रहे हो যদি মই কোৱা কথাবোৰ বুজি পাইছা তেতিয়া ভাল কথা যদি বুজি নাই পোৱা তেতিয়া পাছলৈ কিন্তু দুখ দিব নোৱাৰা দেই আৰু আপোনালোকেও চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাওক আকৌ যদি ফেচবুকত চাই আছে তেতিয়া ফেচবুক পেজটো ফ'ল' কৰি দিয়ক নেক্সট ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ